যিটো ঘটনা ঘটিছে বন বিভাগৰ কেন্দ্ৰ কৰি বন বিভাগে 16 তাৰিখত যিসকল ব্যক্তিক এনক্ৰোচাৰক গ্ৰেপ্তাৰ কৰিছিল 16 তাৰিখৰ ৰাতিতে তেওঁলোকে মুকলাই কৰি দিছে কিন্তু এইটো ভুল বুজাবুজি কিছুমান দল সংগঠনে ইয়াৰ প্ৰতিক্ৰিয়া দেখুৱাই যি মানুহবিলাক গোট খাই যি নিয়ন্ত্ৰণহীনভাৱে নেতৃত্ব দিছে তাৰ ফলত এই ঘটনাটো ঘটিব পাৰিছে আমি অসম সান্তালী সাহিত্য সভা কুৰুক সাহিত্য সভা আৰু জাহিৰ চুকুনবাসী আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো নিন্দা কৰিছোঁ আৰু এইটো আমি ক'ব বিচাৰোঁ যাতে পুনৰ এনেকুৱা ঘটনা ঘটিব নালাগে এইটো ভুল বুজাবুজি হৈছে কাৰণ আজি বিটিচি অঞ্চলত শান্তি আহিছে পুনৰ আমি অশান্তি সৃষ্টি কৰিব নিবিচাৰোঁ আৰু সকলো পক্ষকে আমি আহ্বান জনাওঁ যাতে এনেকুৱা পদক্ষেপ নলয় বিভিন্ন সামাজিক সংগঠন দল সংগঠন আছে যদি ঘটনা ঘটিলে আলোচনাৰ মাধ্যমত আমি সমাধান কৰিব লাগে যাতে তেনেকুৱা পদক্ষেপ নলয় কিন্তু ইয়াত দেখিবলৈ পাইছোঁ কিছুমান সামাজিক সংগঠনে কিছুমান উচতনিমূলক সামাজিক মাধ্যমত প্ৰেৰণ কৰি আছে আৰু মানুহবিলাকৰ মাজত এটা আতংক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যেনেকৈ আমাৰ জাতি জনগোষ্ঠীক অভিযোগ আনিছে যে আমাক কিয় ঝাৰখণ্ডী বুলি কয় কিয় বাহিৰৰ মানুহ বুলি কয় গতিকে আমি জনাওঁ বা আমিও কওঁ যদি তেনেকুৱা ব্যক্তি ইয়াত আহি পেলাই এনেকুৱা ঘটনা ঘটাই আছে তেতিয়াহ'লে আমি সান্তালী সাহিত্য সভা কুৰুক সাহিত্য সভা আৰু জাহিৰ চুকুনবাসী আৰু অন্যান্য যিবিলাক সংগঠন আছে তেখেতসকলক সহযোগিতা কৰি যিসকল বাহিৰৰ পৰা অহা ব্যক্তি যদি প্ৰমাণ আছে তেখেতসকলক আমি সহযোগিতা কৰি যাতে চৰকাৰৰ ওচৰত গতাই দি পেলাই আইনী ব্যৱস্থা ল'ব পাৰোঁ এইটো আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা উচতনিমূলক কোনো দিব নালাগে আৰু দুৰ্নাম কৰিব নালাগে কিন্তু ইয়াত আমি ক'ব বিচাৰোঁ এই ঘটনা সম্পৰ্কে যাতে উভয় পক্ষে তদন্ত হওক য'ত নেকি আমাৰ মহিলাসকলে অভিযোগ জনাইছে যে আমাক অশালীন ব্যৱহাৰ কৰিছে তাৰ প্ৰতিক্ৰিয়া এইটো ঘটনা ঘটিছে যাতে তদন্তটো উভয় পক্ষ হওক আৰু শান্তি বিৰাজ হওক বুলি মই আহ্বান জনাইছোঁ আসাম সান্তালী সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী চাইমন কিস্কু আমি আসাম সান্তালী সাহিত্য সভা কুৰুক সাহিত্য সভা আৰু জাহিৰ চুকুনবাসী কমিটি হৈ আজি এটা ডেলিগেশ্যন টিম চিৰাং জিলাৰ আৰক্ষী অধীক্ষক লগ কৰিলোঁ লগ কৰাৰ উদ্দেশ্যটো এইটোৱে আছিলে যি 17 তাৰিখত যি ৰাণীখাটাত যি বন বিভাগৰ কাৰ্যালয়ৰ ওপৰত ঘটনাটো ঘটিল এই সম্পৰ্কে আলোচনা কৰা হ'ল আৰু ইয়াত জড়িত থকা ব্যক্তিসকলক ইতিমধ্যে আৰক্ষী অধীক্ষকে জনোৱা মতে 24 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহু ব্যক্তি জড়িত আছে তেওঁলোককো এই ভিডিঅ' ফুটেজ দেখি তেওঁলোকে অভিযান চলাব কাৰণ যিসকল জড়িত আছে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা হাতত ল'ব কিন্তু আমি আৰক্ষী অধীক্ষকক এইটো আহ্বান কৰিলোঁ আমাৰ জাতি জনগোষ্ঠী আদিবাসী সান্তাল জনগোষ্ঠী ওৰা জনগোষ্ঠীসকলৰ সকলোৱে শান্তি বিচাৰিছে আৰু শান্তি আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে আমাৰ মানুহবিলাকক নিৰ্দোষীসকলক যাতে গ্ৰেপ্তাৰ নহয় আৰু মানুহবিলাকৰ মাজত যি আতংক সৃষ্টি হৈছে এই আতংকটো আঁতৰাব লাগে আমি অনুৰোধ জনাইছোঁ যিসকল নিৰ্দোষীসকল আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব নালাগে